4c হয় নাই 4c কিমান আছিল হৰল কৰা কে নম্বৰ চলি আছে 5 নম্বৰ হৰল কৰা 5 নম্বৰ হৰল কৰা আমি 4 নম্বৰ খিনি কৰিলে তো 5 নম্বৰ কেনে কৰিব লাগে a2 1 or a ঠিক আছে a2 এটি কি আছে a এর 1 এটা দিয়া আছে প্ৰথমে 1 টো কৈছো আমি 2 ৰুট সৰি কিমান আছিল 7 ৰুট 2 7 ৰুট ওভাৰ 2 লগত প্লাস কিমান কৰিব লাগে 4 ৰুট ওভাৰ 2 এটা একদম ইজি অলৰেডি আমি ডিসকাস কৰিছো কি কৰিব ইয়াত কেটা ৰুট 2 আছে 7টা ইয়াত কেটা আছে 4টা টোটাল ৰুট 2 কেটা হ'ব 11টা দুইটা যোগ কৰি দিব 7 + 4 আৰু ৰুট 2 টো ৰুট 2 হৈ যাব ঠিক আছে 11 ৰুট 2 লিখিব লাগিছিল মই কি লিখি দিছো সৰি ঠিক আছে এটো হৈ গল 11 ৰুট 2 তা পিছৰটো চাও 2 নম্বৰটো 2 নম্বৰটো তেতিয়া কি আছে ৰুট 7 ইনটু ৰুট 8 এনেকুৱা বিলাকত কি কৰিব এনেকুৱা বিলাকত দুইটা ৰুটৰ ভিতৰত আছে নাই তা আমি জানো যে দুইটা যদি ৰুটৰ ভিতৰত থাকে হেটা ইনটু কৰিব পাৰো বেলেগ বেলেগ নাম্বাৰ থাকিলে আৰু সেম নাম্বাৰ যদি পূৰণ কৰি দিলো হয় তো ৰুট 2 ঠিকনি বহিলা এটা কিন্তু বেলেগ বেলেগ নাম্বাৰ সো 7 আৰু 8 আমি পূৰণ কৰিম কিমান হয় 7 8 যা 56 বা 7 8 গুণ 56 56 এটো ইয়াৰ আনসাৰ ঠিক আছে তাৰ পিছত আছে এটা 3 নম্বৰটো 3 নম্বৰটো কি দিছে 12 ইনটু ৰুট 50 এতিয়া ইয়াত চাব লাগে ইয়াত অলপ কনফিউজ কৰিবলৈ এতিয়া এটো আমি ডাইৰেক্ট এনেকৈ কৰিব নোৱাৰো ডাইৰেক্ট কোন কৰিলে নহব এটো আমি কি কৰিম প্ৰথমে এটো ভাঙিম এটো এনেকৈ ভাঙিব পাৰো না মানে এটা বৰ্গ সংখ্যা হ'ব লাগিব আৰু এটা সিম্পল নাম্বাৰ হ'ব লাগিব মানে বৰ্গ সংখ্যা এটা কেনেকৈ 3 4 গুণ 12 ইয়াত 4 টো কি হয় বৰ্গ সংখ্যা হয় কাৰণ 2 ৰ বৰ্গ তাছে আকৌ পূৰণ আহিলে কিমান এপিনে 2 25 50 25 টো বৰ্গ সংখ্যা হয় না 5 5 গুণ 25 হয় তেতিয়া মই কি কৰিম এটো 2 হৈ যাব নাই বৰ্গটো ভাঙি দিলে তো 2 হৈ গলে কি হ'ব ইয়াত √3 পূৰণ ইয়াত কিমান হ'ব 5 5 গুণ 25 হয় 5 গুণিলে √2 ঠিক হ'ল ইয়াত হৈ গল √2 এতিয়া চোৱা 5 ৰে 2 টো পূৰণ কৰিম বা 2 ৰে 5 ক পূৰণ কৰিম কি হ'ব এটা বাহিৰত আছে ৰুটৰ ভিতৰত নহয় তো ৰুটে পূৰণ হ'ব বা 2 ৰে 5 ক ডাইৰেক্ট পূৰণ কৰিম তো আমি 2 5 গুণ কিমান পালো 10 এতিয়া কি কৰিম ৰুটে পূৰণ কৰি দিম কি হ'ব √3 আৰু √2 কিমান হ'ব √6 এটো হৈ গল ইয়াৰ আনসাৰ এটো হল 1 নম্বৰৰ a এৰ যিমান খিনি আছে সেইখিনি 5 নম্বৰৰ a খিনি ইয়াৰ পিছত আমি b খিনি কৰিব লাগিব এটো পাতি ল এতে কি আছে 5 নম্বৰ b খিনি হয় না এইখিনি কৰিলো এতে 5 নম্বৰ b এর 1 নম্বৰটো একিটা অলপ দীঘল আছে কিন্তু ইজি আছে 4√3 minus √12 plus √27 এটো এটা কাম কৰিব লাগে এনেকুৱা অংকবিলাক প্ৰথমে যোনটো √3 টো দিয়া আছে না দেখিছে না অংকটো আমি গম পাব লাগিব যে এই ফৰ্মটোতে আমি এই গুটেকিটা ভাঙিব লাগিব মানে সবতে তিনিটো উলিয়াই ৰুটত বহুৱাব লাগিব তেতিয়া এটো বিয়োগ বা যোগ কৰিব পৰা যাব মানে আমি এটা যদি ৰুটত থাকে হেতু আমি গম পোৱা যায় ঠিক আছে এতিয়া চোৱা এটো 4√3 টো এনেকৈ থাকিলে নাই মাইনাস এটো মই কেনেকৈ ভাঙিব পাৰিম 3 এটা উলিয়াই 3 4 গুণ 12 ভাঙি যাব তাৰপিছত এটো কিমান ভাঙিব 3 9 গুণ 27 ভাঙিলে এতিয়া এটো 4√3 মাইনাস এটো কি হ'ব বৰ্গমূল 2 2 গুণ 4 হয় গতিকে 2 বনিলে এটা কিমান থাকিলে √3 প্লাস এটো কিমান হ'ব 3 হ'ব 3 3 গুণ 9 ইয়াৰ এতিয়া √3 এটা কিমান হ'ব চোৱা এটা এটো আৰু এটো যোগত আছে না দুইটা তে এই দুটা মই কি কৰিলাম যোগ কৰিলাম 4 3 এ 7টা √3 মাইনাস কেটা √3 দুটা √3 তে কিমান হল 7 ৰ পৰা 2 যোগ কৰিলে কিমান হ'ব 5 √3 এটো হল আনসাৰ এতিয়া আছে 2 নম্বৰটো 2 নম্বৰটো কিমান দিছে 13 √2 minus 8 √8 হৈ গল এতিয়া চোৱা এটো 13 √2 এনেকৈ থাকিব এতিয়া মই 8 এটো কেনেকৈ ভাঙিম ইয়াতে মোক √2 এটা লাগিব হয় নাই তো মই কেনেকৈ ভাঙিলো 2 4 গুণ 8 এতিয়া কিমান হল 13 √2 minus এই 4 টো কি হ'ব 2 হ'ব নাই উলিয়ালো 2 গুণ 4 হয় তাছে ইয়াত কিমান আছিল 8 আছিল আগৰ পাই এটো পূৰণ হৈ গল ইয়াৰ লগত বাহিৰত ললটো পূৰণ হ'বই ভিতৰত কিমান থাকিব √2 তো কিমান হল 13 √2 তাৰপিছত এপিনে 2 8 গুণ 16 √2 তেতিয়া 13 পৰা আমি 16 বিয়োগ কৰিবলৈ বা 16 পৰা 13 বিয়োগ কৰি দিম 16 পৰা 13 বিয়োগ কৰিলে কিমান থাকে 3 আৰু √2 এতিয়া কথাটো হ'ল ডাঙৰ চিন কোনটো 16 আগত ইয়াত কি আছে মাইনাস হৈ গল তাৰ পিছত আছে আমাৰ 3 নম্বৰটো 3 নম্বৰটো সেম কৰিব লাগিব ইজি আছে 3 নম্বৰটো কৰিবলৈ √3 মানে √3 উলিয়াবই লাগিব তাৰপিছত 27 minus 27 plus 3 to 43 এতিয়া এটো √3 ঠিক আছে এটো মই ভাঙিব পাৰিম কেনেকৈ 9 3 গুণ 27 আৰু এটা √3 বনাব পাৰিম আৰু এটো কেনেকৈ ভাঙিব 81 3 গুণ
কিমান হ'ব 243 যেনেকৈ 3 গুণ 3 3 8 গুণ 24 3টো উলিয়াই দিলোঁ মানে আমি জানো যে 3 উলিয়াবই লাগিব √3 সেইকাৰণে 3 এইটো হৰণ কৰি ল'ব যিমানটো বাকী থাকিব এইটো এটা বৰ্গ সংখ্যা হ'ব লাগিব আৰু এইটো এটা বৰ্গ সংখ্যা হ'বই যদি ৰুট আহিছে তেতিয়াহ'লে এইটো কিমান হ'ব √3 এইপিনে 3 এইটো কিমান হৈ গ'ল 3 হৈ গ'ল 9টো আৰু এইপিনে 81টো কিমান হৈ যাব 9 √3 হয় না এই √3 যিকেইটা 3 আছে সেইকেইটা ৰুটত বহি গ'ল আৰু এই বৰ্গ সংখ্যাকেইটা কি হৈ গ'ল বৰ্গমূল হৈ হৈ ওলাই আহিলে বাহিৰলৈ ঠিক আছে এতিয়া এইটো √3 -3 √3 সৰি ইয়াত ডাইৰেক্ট কৰিয়ে দিওঁ আকৌ ইমানখিনি দীঘল কৰিব নালাগে এতিয়া এইটো প্লাছত আছে এইটো প্লাছ আছে দুইটা যোগ কৰি দিলে ইয়াত এটা √3 আছে আৰু ইয়াত 9টা √3 আছে টোটেল কেইটা √3 হ'ল 10টা √3 হ'ল তাৰপিছত বিয়োগ কিমান 3টা √3 এতিয়া কি 10ৰ পৰা 3 বিয়োগ কৰিলে কিমান হ'ব 7টা √3 এইটোৱে আমাৰ আনসাৰটো ঠিক আছে চাই লোৱা আৰু পাতি লোৱা